ঔটেঙা আৰু সৰু মাছৰ জোল বুলি ক'লে চবৰে প্ৰিয় নহয় জানো মোৰ খুবেই প্ৰিয় আৰু খাই খুবেই ভাল লাগে আজি আপোনালোকৰ মাজলৈ মই তাকে ঔটেঙা আৰু মাছৰ জোলৰ ৰেচিপি লৈ আহিছোঁ এয়া দেখিছে লোকেল মাছ সৰু আৰু ডাঙৰ মাছ আছে এইফালে ঔটেঙা আৰু ধনিয়া আৰু এতিয়া মই মাছখিনি এনেকৈ চফা কৰি লৈছোঁ এইখিনি ডাঙৰ মাছখিনি চফা কৰিছোঁ মই আচলতে ডাঙৰ মাছখিনি ঔটেঙা জোলৰ লগত নিদিওঁ মই এই সৰু মাছখিনিকে দিম সৰু মাছখিনি খাই বেছি ভাল লাগে ঔটেঙা জোলৰ লগত আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন প্ৰথমতে মই মাছখিনি ভালকৈ চাফা কৰি লৈছোঁ চাফা কৰি হোৱাৰ পাছত মই ইয়াতে মানে কেৰাহী পাতিলোঁ কেৰাহী পাতাৰ পাছত ইয়াত মই পিঁয়াজ এটা লৈছোঁ এনেকৈ আৰু ৰেড চিলি ৰঙা জলকীয়া গোটা আৰু ঔটেঙা কাটি ল'লোঁ আৰু এইফালে মাছখিনি চাফা কৰি এনেকৈ এক্সট্ৰা কৰি ল'লোঁ সৰু মাছখিনি আৰু এতিয়া মই পিঁয়াজ এটা এনেকৈ কাটি ল'ম ধুনীয়াকৈ পিঁয়াজটো আচলতে মই ইয়াত বেছি মিহি নকৰোঁ পিঁয়াজ আচলতে ইয়াত মই অলপ ডাঙৰ ডাঙৰকৈ কাটিম যাতে পিঁয়াজটো মানে মাছৰ লগত থাকি যায় গলি নাযায় পিঁয়াজখিনি সেইকাৰণে অলপ পিঁয়াজটো মই ডাঙৰ ডাঙৰকৈ কাটিব লাগিব আপোনালোকেও ডাঙৰ ডাঙৰকৈ কাটিব তেতিয়া মানে ভাল লাগে পিঁয়াজটো বইলিং হৈ যায় সেইকাৰণে খাই ভাল লাগে এনেকৈ অলপ ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ মই পিঁয়াজখিনি বেছি মিহি নকৰিব পিঁয়াজটো যে আৰু ভাজোঁতে মনত ৰাখিব বেছি মানে দেউজীয়া জ্বলাই নেপেলাব মই এইখিনি পিঁয়াজ আচলতে হাফ ফ্ৰাই কৰিম মই বেছি মানে অভাৰ ফ্ৰাই নকৰোঁ এইখিনি এনেকৈ কাটি ল'লোঁ মই ডাঙৰ ডাঙৰকৈ এতিয়া এয়া দেখিছে কেৰাহী অলপ গৰম হ'ল তাৰ পাছতে মই ইয়াত মিঠাতেল অলপ দি দিম মিঠাতেল মই প্ৰায় কমেই দিম মানে বেছিভাগ নলওঁ মিঠাতেল কমতে মই মাছখিনি ভাজিম মাছখিনি আচলতে মই ইয়াত হাফ ফ্ৰাই কৰিম মানে অকণমান মাছৰ গোন্ধটো কেঁচা গোন্ধটো যাবলৈ মাছখিনি অকণমান ফ্ৰাই কৰিম মই এনেকৈ মাছখিনিত মই নিমখ অকণমান দি মিক্স কৰি ল'লোঁ হালধি দিয়া নাই আৰু মাছখিনি মই এনেকৈ অকণমান টাইম মানে মাছৰ কেঁচা গোন্ধটো যাবলৈ মানে হাফ ফ্ৰাই কৰি লৈছোঁ যাতে ঔটেঙাৰ লগত দিওঁতে মানে মাছৰ গোন্ধটো নাথাকে সেইকাৰণে অকণমান টাইম ফ্ৰাই কৰি ল'লোঁ এয়া দেখিছে মই এইখিনি মাছ খৰখৰীয়াকৈ ফ্ৰাই কৰা নাই অকণমান টাইমৰ কাৰণে হাফ ফ্ৰাইয়ে কৰিছোঁ সেইখিনি গোন্ধটো যাবলৈ এতিয়া মাছখিনি মোৰ এনেকৈ উলিয়াই হৈ গ'ল কেৰাহীটোৰ পৰা আৰু এই একে কেৰাহীতে মই পিঁয়াজ আৰু এই ৰঙা জলকীয়াখিনি এনেকৈ শুকান জলকীয়াখিনি দি দিম ফ্ৰাই কৰিম মানে পিঁয়াজখিনিও মই ইয়াত হাফ ফ্ৰাই কৰিম ফুল ফ্ৰাই নকৰোঁ আৰু ইয়াতে মই ৰঙা জলকীয়া মানে শুকান জলকীয়াখিনি এনেকৈ দি দিম তাৰ পাছতে ইয়াত মই পাঁচফোৰণ কেইটামান দি দিম পাঁচফোৰণ মানে প্ৰায় কমেই লৈছোঁ বাৰু বেছিভাগ লোৱা নাই এতিয়া এনেকৈ মানে পিঁয়াজ আৰু জলকীয়াখিনি মিক্স কৰাৰ পাছত মই ইয়াত পাঁচফোৰণ এয়া দেখিছে প্ৰায় কমেই লৈছোঁ কম দি মেলি এইখিনি ফ্ৰাই কৰি লৈছোঁ ইয়াত মই আদা ৰচুন দিয়া নাই আদা ৰচুনটো পাছত দিম আদা ৰচুনটো দিলে ইয়াত মানে অলপ ডেজি যায় সেইকাৰণে আদা ৰচুনটো দিয়া নাই এয়া মই দেখিছে ঔটেঙাখিনি এনেকৈ অলপ সৰু সৰুকৈ কাটি থৈছিলোঁ আৰু এই ঔটেঙাখিনি এনেকৈ ভাজি ল'ম ইয়াতে কি হয় মাছখিনি আপোনালোকে আগতীয়াকৈ যদি ভাজি মেলি লগালগ ঔটেঙা দি দিয়ে তেতিয়া কি হয় মানে মাছখিনি ভাঙি যায় যিহেতু মাছত মানে কাঁইটখিনি হেৰি হৈ যায় ভাঙি যায় সেইকাৰণে মানে ইয়াত মই ঔটেঙাখিনি এনেকৈ ভাজি লৈছোঁ আৰু তেলটো প্ৰায় কমেই লৈছোঁ মই যাতে ইয়াত মানে বইলিং টাইপৰ হয় জোল মানে বইলিং হয় ইয়াত হালধি আৰু নিমখ দি দিছোঁ এনেকৈ আপোনালোকে নিমখ সোৱাদ অনুসাৰে দি দিব ইয়াত মই যাতে যিহেতু মানে দুজন মানুহৰ কাৰণে বনাইছোঁ সেইকাৰণে অলপ কমকৈ মানে বনাইছোঁ আপোনালোকে যিমানটো খায় ইমানটো বনাব পাৰে মই ইয়াতে অকণমান ঔটেঙাখিনি মিক্স কৰি মেলি এনেকৈ ঢাকি থ'লোঁ ঢাকি মেলি অকণমান টাইমৰ কাৰণে সিজিব দিলোঁ এয়া দেখিছে ঔটেঙাখিনি অকণমান সিজিব লৈছে আৰু এয়া দেখিছে নহৰু আদা দিয়া নাই কাৰণে ইয়াত লাগি ধৰা নাই আৰু ইয়াতে মই পানী এড কৰিছোঁ পানী মানে জোলৰ কাৰণে পানী এড কৰিছোঁ যিহেতু ঔটেঙাটো অলপ সিজিবলৈ টাইম লাগে সেইকাৰণে ইয়াত জোলৰ কাৰণে মই পানী এড কৰিলোঁ আৰু এড কৰাৰ পাছত এয়া দেখিছে কি ধুনীয়াকৈ উতলি আছে আৰু ইয়াতে মই মানে এনেকৈ অকণমান চাইছোঁ আৰু অলপ টাইমৰ কাৰণে ঢাকি ৰাখিব লাগিব যিহেতু ঔটেঙাটো সিজিবলৈ অলপ টাইম লাগে ন সেইকাৰণে অকণমান টাইম আৰু ঢাকি ৰাখিলোঁ ঢাকি মেলি ইয়াত পূৰা উতলিব দিছোঁ উতলিব দিয়াৰ পাছত এয়া দেখিছে মই মাছখিনি এনেকৈ দি দিছোঁ মাছখিনি মানে ঔটেঙাখিনি অলৰেডি ইয়াত সিজাৰ পাছতে মই এই মাছখিনি এনেকৈ দি দিছোঁ গোটা গোটা হৈ থাকিব তেতিয়া মাছখিনি ভাঙি নাযায় এয়া দেখিছে কি ধুনীয়াকৈ উতলি আছে মই যিহেতু দুটা মানুহৰ কাৰণে বনাইছোঁ সেইকাৰণে অলপ কমকৈ বনাইছোঁ
মাছখিনি দিয়াৰ পাছতো আপোনালোকে অলপ টাইমৰ কাৰণে উতলিবলৈ দিব উতলিব দিয়াৰ পাছত মই ইয়াতে কেঁচা জলকীয়া অকণমান দি দিছোঁ কেঁচা জলকীয়া জালৰ কাৰণে দি দিছোঁ যিহেতু শুকান জলকীয়াত জাল নাথাকে সেইকাৰণে মই ইয়াত মানে কেঁচা জলকীয়াও লাষ্টৰ সময়ত দি দিছোঁ আৰু এনেকৈ আদা ৰচুন অলপ এনেকৈ লাষ্টৰ সময়ত দি দিছোঁ যাতে গোন্ধটো ভাল হয় আৰু খাবলৈও সোৱাদ হয় এয়া দেখিছে অলৰেডি মোৰ ঔটেঙা আৰু মাছৰ জোল হৈ গ'ল ধুনীয়াকৈ উতলি আছে উতলি থাকোঁতে ইয়াত মই ধনিয়াও দিব লাগিব যিহেতু ধনিয়া দিলে খাই খুবেই টেষ্টি লাগে সেইকাৰণে ইয়াতো ধনিয়া দিবই লাগিব ন মই ধনিয়াখিনি এনেকৈ ধুই মেলি কাটি থৈছিলোঁ আৰু এয়া দেখিছে ধনিয়া মই এনেকৈ দি দিলোঁ আৰু খুবেই দেখিবলৈ ভাল লাগিছে আৰু এনেকৈ খাই খুবেই ভাল লাগে টেষ্টি হয় মই ধনিয়া দিয়াৰ পাছত এনেকৈ উলিয়াই লৈছোঁ চাই ল'ব লাষ্টলৈকে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব